পংখী সন্দিকৈ মৃত্যুৰ পাছতো শাহুৱেকে পংখীৰ বদনাম গাবলৈ এৰা নাই। আচলতে যি নিৰ্মমভাৱে হত্যা কৰিছিলে নীতিকেশে উচিত শাস্তি পাওক তাই কামনা কৰিছোঁ। আৰু আহকচোন মাতৃৰ ভাষ্য শুনক আপোনালোকে। পংখী সন্দিকৈ যি মৃত্যুক লৈ যথেষ্ট চৰ্চা হৈছে। সমগ্ৰ বিষয়টো সন্দৰ্ভত আপোনাৰ পুত্ৰ নীতিকেশৰ ওপৰত সন্দেহৰ আঙুলি একাংশই টোৱাইছে। আপুনি মাতৃ হিচাপে গোটেই বিষয়টো কেনেদৰে অৱগত হৈছিল আৰু গোটেই বিষয়টো আচলতে কি ক'ব বিচাৰিব? হয়, মই নীতিকেশৰ মাক। মই মাতৃ হিচাপে তাহাঁতক কি ক'ম আৰু মই যেনেদৰে ৰাখিছিলোঁ পংখী সন্দিকৈ আমি যেনেদৰে বিয়া পাতি আনিছিলোঁ তেনেকৈ তাতকৈ ভালকৈ আমি ৰাখিছিলোঁ। তাইক একদম নিজৰ ছোৱালী নিচিনাকৈ ৰাখিছিলোঁ। মই নিজৰ ছোৱালীক যিখিনি মৰম দিয়া নাছিলোঁ তাইক দিছিলোঁ। আমাৰ দেউতাকে গৰম দিনতে পানীলৈকে গৰম কৰি দিয়ে। মই তোক নকওঁৱে সকলোখিনি তাইক আনকি মই কাপোৰ কানিলৈকে ধুই দিছিলোঁ তাইক। আৰু কি হৈছিল তাহাঁতৰ বহুত মিলাপ্ৰীতি তাহাঁতি থাকে। তাহাঁতৰ মই ভাবিছিলোঁ এনেকুৱা চাগে মিলাপ্ৰীতি যোৰা আৰু নায়েই চাগে। ইমান চব একেলগে কৰে, একেলগে খায়, একেলগে শুৱে, একেলগে ৰন্ধা বঢ়া কৰিলেও একেলগে। আমাৰ ল'ৰাটোৱে তাইক সকলোখিনি কামেই সহায় কৰি দিয়ে। তাৰপিছত আমি তাহাঁতি দুটাই যেতিয়া মই ঘৰত ল'ৰাটো উপযুক্ত বয়স হৈছে, তাৰ সময় হৈছে বিয়া পাতিবলৈ, মাক দেউতাকৰ কৰ্তব্য বিয়া পাতি দিয়াটো। তাৰপিছত তাক মই সুধোঁ তই নিজে ছোৱালী চাবিনে আমি চাই দিম? তেতিয়া সি কয় মা ভাল ছোৱালী এজনী চাব আপোনালোকক যাতে ভৱিষ্যতে চায়। তাৰপৰা মই তেনেকৈ নেচালোঁ। তাৰপৰা আজিকালি বোলো ল'ৰাই নিজে চাই লোৱাটো ভাল। সেইমতে সি ক'লে যে এজনী ছোৱালী মা আছে, মই কথা বতৰা পাতিছোঁ বিয়াৰ কথা, আপোনালোকে যাব। সেইবুলি আমাক লৈ গ'লোঁ। আৰু মই ভাবিছোঁ অসমীয়া সমাজত এটা তামোল পাণ দি সেৱা কৰি নমস্কাৰ জনাই তেনেকৈ ছোৱালী খোজে বুলি ভাবিছোঁ। আমি সেইমতে নিয়ম নীতিৰে গৈ ছোৱালী খুজিছোঁ। তাই একো কোৱা নাই, তাই বিয়া হ'ম বুলিয়ে কৈছে। কিন্তু মাকে অলপ আপত্তি কৰিছিলে, কেলৈ তাৰমানে তাই আৰু 2 বছৰ আমি পঢ়াই বিয়া দিম বুলি কৈছিলে। তেতিয়া পঢ়াই বিয়া দিম বুলি কওঁতেই মই ক'লোঁ যে তাই তাৰ পৰাও পঢ়িব পাৰিব। 2 বছৰ দেৰি হৈ যোৱাৰ লগে লগে মানুহৰ মনৰ গতিও বেলেগ হ'ব পাৰে, সেইকাৰণে বিয়াখন আমি পাতি দিওঁ আৰু ঘৰৰ পৰাই পঢ়িব সেই বুলি ক'লোঁ। মই তাইক কৈছোঁ বাৰে বাৰে তুমি MA পঢ়িব লাগিব, ঘৰৰ পৰা MA পঢ়িব কৈছে, MA পঢ়িবলৈ তুমি এণ্ট্ৰেঞ্চ দিয়া, নহ'লে বা BEdত এণ্ট্ৰেঞ্চ দিয়া। তেতিয়া তাই হ'ব মা বুলি ক'লত তাৰপিছত আচলতে তাই হেনো বোলে 3rd ছেমিষ্টাৰ বেক আছে, সেইকাৰণে চাগে ল'ব নোৱাৰিলে। তাৰপিছত সেইকাৰণে এবছৰ আইতাকে সেইদিনাখন আহি পেলাই আমাৰ ঘৰলৈ বিয়াৰ পিছতে আহি পেলাই কৈছে আঙুলি টুৱাই তহঁতি ছোৱালীজনী ঘৰত ভৰাই থ'লে নহ'ব, তহঁতি ছোৱালীজনী পঢ়ুৱাব লাগিব। সেইকাৰণে আমি তাতে ল'ৰাটো ক'লে বোলে মা তাতে ফায়াৰ ছেফটি ইঞ্জিনিয়াৰ বুলি এটা বছৰীয়া কৰ্চ আছে নামৰূপত, সেই কৰ্চটোকে কৰাই দিওঁ এবছৰ এনেই থকাতকৈ বুলি ক'লে। মই ভাবিলোঁ হয় কৰ, তেনেকৈ কৰি কিবা এটা কৰ, মুঠতে এবছৰ এনেই থাকিব নালাগে। তথাপি ঘৰৰ পৰা এতিয়া 2 মাহ হৈছিলে নেকি, 2 মাহ 3 মাহ, মোৰ ডেটটো মনত নাই। তাৰপিছত গৈ তেনেকৈ ইয়াৰ পৰা 8টা বজাত তাৰ ক্লাছ আছে বুলি কৈছে। 8টা বজাত ইয়াৰ পৰা নামৰূপত ক্লাছ পাবলৈ তাৰ দেৰি হয়। সেইকাৰণে সি ক'লে বোলে ৰুম এটাকে লৈ লওঁ, মই তাৰ পৰা অহা যোৱা কৰিম। সেইমতে পুত্ৰ চাকৰি কৰিছিলে। সি তাৰ চাকৰিটো ইয়াতে আছে, সাপেখাতি ব্লকৰ আণ্ডাৰত। ইয়াতে সি আহে, তাৰ পৰা অহা যোৱা কৰে আৰু তাই সুবিধাৰ কাৰণে তাত থাকি লৈছিলে। যিহেতু দেখা গৈছে, যিহেতু নেকি সৰব চৰ্চা চলিছে যে আপোনাৰ পুত্ৰই আপোনাৰ বোৱাৰীক পংখীক নিৰ্মমভাৱে হত্যা কৰিছিল কৈছে, আচলতে কি ক'ব? সেইটো নহয়, সেইটো মই নিজ চকুৰে দেখিছোঁ, নিজৰ মাতৃ হিচাপে মই দেখিছোঁ তাইক। আৰু মোৰ লগত আছে মানুহ, মেজিষ্ট্ৰেটে সাক্ষাৎ নমাইছে। তাই যেতিয়া ফাঁচি লোৱা দাঁত কামোৰ খাই তাত তেজ ওলাইছে মুখৰ পৰা, আৰু বেলেগ ক'তো আঘাত দেখা নাই। আছে মানুহ সাক্ষী আছে, তেওঁলোকে ক'ব। সেইটো আমি নিজ চকুৰে দেখিছোঁ। আৰু বেলেগে সি কৈছে মোক, মই তাইক একোৱেই কোৱা নাই, চোৱাই নাই বুলি কৈছে মোক। মা আপুনি বিশ্বাস কৰক, মই তাইক একো মৰা নাই বুলি কৈছে। মই কেতিয়া হয় হয়। আৰু এতিয়া আইনে ক'ব কি হয়, আইন আছে সম্পূৰ্ণ। ৰিপৰ্ট আহক ওলক,
তাৰপিছত মাকে এতিয়া যিখিনি কথা কৈছে সেইদিনাখন মোক থানাত কৈছে বিয়নী আপোনালোকক আমি একো বেয়া পোৱা নাই সেই বুলি একদম ধুনীয়াকৈ কৈছে। আকৌ এতিয়া তৎমুহূৰ্তে কৈছে যিকুৰা জুই তেওঁ পাইছে মোকো ল'বলৈ কৈছে। তাৰমানে মোৰ মানসিকতা সেইটো, মই আনকো সেই জুইকুৰা জুই পাবলৈ মই নকওঁ, কাৰণ এইটো জুইকুৰা জুই আন কোনোৱে যাতে নেপক। তেওঁলোকৰ ছোৱালী হেৰাই গৈছে, আমিও তাতকৈ দুগুণ দুখ পাইছোঁ। আৰু আমি দুকুৰা জুই পুহিছোঁ, এতিয়া পাইছোঁ, ফুৱাইছোঁ। তেওঁ একুৰাহে ফুৱাইছে, আমি দুকুৰা ফুৱাইছোঁ। যদি মোৰ ল'ৰাই তেওঁলোকৰ ছোৱালীৰ কাৰণে মোৰ ল'ৰা জেলত মাকৰ সন্মুখত হেণ্ডকাপ লগাই পেলাই লৈ গৈছে, সেই কুৰা জুই মই পুহিছোঁ। আৰু তেওঁ মোক সেইটো পাবলৈ দিছে যেতিয়া তেওঁ পাব সেই কুৰা জুই। যি কুৰা জুই মই পাইছোঁ সেই কুৰা জুই ভৱিষ্যতে মোক পাব বুলি কৈছে। কোনে? নাই, খুটুং খাটাং কেতিয়াবা খুটুং খাটাং তাহাঁতি এনেই কথাই কথাই লাগে। আৰু তাই এতিয়া মই এইটো কথা ক'ব লাগিব, তাই মাঘ বিহুৰ পিছত সাধাৰণ এটা কথাত তুমি এইটো কেলৈ নকৰিলা বুলি কওঁতে ঠালো মোৰ ল'ৰাক দুচৰ তাই দিছে। তাই দিছে দুচৰ। মই তথাপিও তাইক একো কোৱা নাই। আৰু মোৰ দেউৰটো আছিলে এইয়া ওচৰৰ গুৱাহাটীত থাকে সি, তাৰ সন্মুখত দুচৰ ঠালো দিছে, তথাপিও মই তাইক একো কোৱা নাই যে তাই সৰু ছোৱালী। পংখী আপোনাৰ পুত্ৰ? পংখীয়ে পুত্ৰক দিছে, দুইচৰ ঠালো দিছে একদম গাৰ জোৰে। মই তথাপিও তাইক একো কোৱা নাই। তাইক কৈছোঁ যে মই সেইদিনাখন একো নক'লোঁ, মই ভাবিছোঁ তাই সৰু ছোৱালী একো নাজানে, পাছত এতিয়া গৰমে নকওঁ, পিছত বুজাই মই কৈছোঁ অ' মা তুমি এইটো কাম কিয় কৰিলা? আমাৰ সমাজত সেইটো পুৰুষক মৰাটো নিয়ম নাই, তুমি সম্পূৰ্ণ এতিয়া হেৰি কৰিব লাগিব, ৰ'বা তুমি এইটো কি কয় এইটো আজিৰ পৰা নকৰিবা আৰু হেৰি হ'ব লাগিব, এতিয়া ধৰা নেপায় নহয় ডাঙৰ মানুহক মাৰিবলৈ তেনেকৈ, সেই বুলি মই কৈছোঁ। আৰু একো নাই কোৱা। মই কি আহ্বান জনাব আপুনি মাতৃ হিচাপে? মাতৃ হিচাপে মই এইটো আহ্বান জনাওঁ, যদি ছোৱালী তোলে মাতৃক ছোৱালীজনীক কেইটা ধুবলৈ মাকে শিকাই পঠিয়াব লাগে, সেইটো মই দাবী কৰোঁ। মই সদায় গা ধোৱা কাপোৰ এৰি থৈ আহে, সেইকেইটা মই কওঁ মা তুমি এইকেইটা এৰি থৈ আহিছা, কিয় নাপায় নহয়, গা ধোৱা কাপোৰকেইটা সদায় মেলি দিবা।